আজি আমি উপস্থিত আছো মোৰ ডাঙৰ দাদাদেউৰ ঘৰত। তাত কি অনুষ্ঠান পাতিছে আপোনালোকে চাওকচোন। ভিডিঅ' কৈছো খালে আপোনালোকে এই কাৰ কথা কৈছে অঁ কালিয়ে গ'ল আমাৰ পেহীদেউ সাজি কাচি একদম ব্লগ নমস্কাৰ দিলা। এইফালে আমাৰ আইতা, এইফালে এগৰাকী আইতা খালে কেনেকুৱা হৈছে খানাটো? ভাল হৈছে। অঁ এইফালে ডেকা সন্থা চাচা, ডেকা নহয় ইয়াত বুঢ়া আছে দুটা, এইটো এটা আৰু এইটো এটা। বুঢ়া সন্থা দুটা। হেৰি আমাৰ এই নকওঁ বেয়া পাবই। মই উঠিছো নে? অঁ উঠিছে, জেগা নহয় চাগৈ। অঁ এইফালে খাইছা? বা নাহিলে নি? অঁ তোমাৰ আগত তালৈ গ'লো যে মই মুখখন ধুৱাই মেলি দিলো আকৌ খাবলৈ এইফালে পাৰফৰ্মেঞ্চ একদম কেনেকুৱা দিছা? পাৰফৰ্মেঞ্চটো কেনেকুৱা? খাইছা? কেনেকুৱা লাগিলে খানাটো? কোনে বনাইছেনো? কি কি আইটেম আছে চাইছো তাকে। এইটো কি মাংস হয়? এইখিনি মাছ। মায়ে নাখায়। কি মাংস? গমে নাপালে কি মাংস বুলি খালি? কুকুৰা মাংস বুলি। খাচী মাংস খাই দিলে, এফালে খাচী মাংসই নাখায়, এনেই ষ্টাইলত নাখায়। এইফালে দাইল, চালাড, বেঙেনা ভাজি, এইফালে পনীৰ, এইফালে আচাৰ। বমা খালে নাই? টিকেটে লাগি আছিলে নি ভিতৰত? পাপা শুইয়ে আছে। আইতা ক'লৈ গৈছিলে? অঁ এজন আমাৰ ককা 100 বছৰৰ ওপৰ হ'ল, কিন্তু আজিও মনটো ডেকা হৈয়ে আছে। ভিডিঅ'টোত বয়সস্থ লোকসকলক দেখি চাগে আপোনালোক আচৰিত হৈছে। আচলতে আজি আমাৰ ডাঙৰ দাদাইদেউ, খুৰী আৰু তেওঁৰ ল'ৰাই এটা অনুষ্ঠান অনুষ্ঠিত কৰে তেওঁলোকৰ ঘৰত। বহাগৰ মাহতে তেওঁলোকে এই ককা আইতাসকলক সেৱা কৰি বছৰটো যাতে কুশলে যায় তাৰ বাবে সেৱা কৰে, আৰু সেৱা কৰি এটা ভোজৰ আয়োজন কৰা হয়, আৰু ময়ো তাত উপস্থিত আছিলোঁ। এয়া আমাৰ 100 বছৰৰ ওপৰৰ ককা, তেওঁক এই দাই, খুৰী আৰু তেওঁৰ ল'ৰা সেৱা কৰা দৃশ্য। সেইকেইটা উঠাই নাই এখন কাঁহীত দি থৈ যাওক বুলি কৈছিলো নাই?
ওচৰলৈ লৈ আনা আমাৰ ককাকো লৈ আনা ফটো এটা তোলো ৰবা মই কৈ দিলে বুজি পাব ৰবা ধুতি গৈছে এইফালে আমাৰ আইতাহঁতকো দাই আৰু খুৰীয়ে সেৱা কৰিছে লগতে ভাইটিও আছে এইকেইগৰাকী আইতা আমাৰ বংশৰে হয় সকলোৰে পৰা আশীৰ্বাদ বিচাৰি এয়া সেৱা কৰিছে একেলগত বহাই লৈ মাৰিম ঐ ধন আইতাহঁতক একেলগে বহাই ফটো মাৰিবা আপোনাৰ প্ৰাপ্য হয় এইটো এনেকে প্ৰাপ্য হয় কৃষ্ণ গুৰু হৰি কি বুলি ক'লে কেৰি বুলি ক'লে এইফালে আমাৰ আইতাহঁতক বহাই ফটো তুলিবলৈ বিচাৰিছে গোটেইকেইগৰাকী আইতা এয়া আমাৰ গুৱাহাটীত থকা ককা ককাক এখন ফুলাম গামোচা দিছে আমাৰ খুৰীয়ে আৰু আইতাৰ কাৰণেও কিবা কিবি দি পঠিয়াইছে তাকে কৈ আছে আইতাৰ কাৰণে মুগা ৰিহা এখন পঠাইছে তাকে খুৰীয়ে দেখাইছে ধন কলৈ গ'লগে নেপালে এইফালে খুৰীহঁতৰ ধুনীয়া ধুনীয়া কথা ওলাইছে খাব সময়ত মই অলপকে ভিডিঅ' কৰি ৰাখিলোঁ হাঁহিছে মই সেইকাৰণে ভিডিঅ' কৰি থৈ দিছোঁ এইফালে আমিও খাওঁ বুলি বহিলোঁ নাই খাই বৈ গধূলিয়ে হ'ল আৰু আমাৰ গাঁৱৰ বিহু যোৱা ইতিমধ্যে পাইছিলেহি আৰু এয়া দাইটিয়ে সেৱা কৰি তেওঁলোকক আগুৱাই নিছে বিহু যোৰা সামৰিয়ে আমি ঘৰলৈ আহিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু এটা লাইক কৰি দিব যদিহে ভাল পায় তেতিয়াহ'লে আজিলৈ বাই বাই